হে গাইজ কি খবৰ? আজি আমি আকৌ ওলাই আহিলোঁ ব্লগ এটা বনাম বুলি। আৰু ব্লগ বনাব আহিছোঁ আমি বানপানী জেগাত, আৰু এইপিনে চবতে বানপানী হৈ আছে। সকলোতে পানী আৰু পানী, গোটেই ৰাস্তাটো পানী, আমাৰ জীয়াঢলৰ বানপানী। আৰু ৰাস্তাৰ ওপৰেদি পানী বাগৰি আছে, আৰু ইয়াৰ মানুহৰ ঘৰবোৰ প্ৰায় পানীৰ মাজতে আছে। এইবোৰ মানুহৰ ঘৰ পানীৰ মাজত। বলক গৈ আছোঁ আগলৈ, ৰাস্তাটো বহুত পানী আছে, দেখাই আছোঁ আপোনালোকক। এইখন এখন মাছ ধৰা জাল হয়, মই নামটো নাজানো, আপোনালোকে জানে যদি কৈ দিব কমেণ্ট বক্সত কি হয় নামটো। লাহে 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 মাজতে দ আছে, খাবি কৰিব লাগিলে লাহে যায়, এচাইডে চাইডে যায় দ আছে একদম বোম বোম পানী, গৰম পানী। বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল। মানে একদম পুৰা পানী। আমি বাইকখন আহি থাকোঁতে ওপৰত ষ্টাৰ্ট বন্ধ হৈ গৈছিল, পানীত নমাই দিলোঁ যে, আৰু একদম তামাম পানী হৈ আছে। মই আগত দেখুৱাই আছোঁ আৰু ক'ত কি হৈ আছে। ভিডিঅ'টো চাই থাকক, শেষলৈকে চাই থাকক, আৰু চাই থাকক আৰু থেংক ইউ।
এইখন এখন মাছ ধৰা জাল হয় আৰু নামটো কি কয় মই নাজানো, আপোনালোকে জানে যদি কৈ দিব কমেণ্ট বক্সত। পানীটো ইয়াতকৈ ডাঙৰকৈ হৈছিল, পানীটো ইয়াতকৈ ডাঙৰকৈ হৈছিলে, এইটো সেইকাৰণে যি হ'ল আকৌ বনাই থৈছোঁ, চলাওঁ দি লৈছে মানুহ যাব। আৰু এয়াই হৈছে জীয়াতলৰ বানপানী। দেখুৱাইছোঁ মানুহবিলাকৰ কেনেকুৱা সমস্যা, গোটেইবোৰ ঘৰ বাৰী চব পানীৰ তলত, ৰাস্তাৰ ওপৰেদি পানী বাগৰি আছে, আপোনালোকে দেখিছেই। এনেকৈ জীয়াতলৰ বানপানীৰ ওপৰত মই বহুকেইটা ভিডিঅ' দি থৈছোঁ আগতে ইউটিউবত, আৰু আপোনালোকে চাব পাৰে গৈ। মোৰ ভৱিষ বুলি এটা পেজ আছে, মই পেজতো শ্বেয়াৰ কৰি আছোঁ ভিডিঅ'বোৰ, আপোনালোকে পেজটোত গৈ ফ'ল' কৰি ল'ব। চাব যদি পেজত চাই থাকে পেজটো ফ'ল' কৰি ল'ব, আৰু ইউটিউবত চাই থাকিলে শ্বেয়াৰ এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কি কৰে কৰি থাকিব। বাকী এনেদৰে নেক্সট ভিডিঅ' দিম সোনকালে, অতি সোনকালে, আৰু যি পাৰোঁ আৰু ব্লগ আকাৰে দেখাবলৈ যত্ন কৰিলোঁ। বানপানী বুলি এটা ব্লগ বনালোঁ, আৰু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু এইফালে পিছফালে চাওক, গ্ৰীণ গ্ৰীণ সকলো ধুনীয়া এটা পৰিৱেশ। এনেদৰে আৰু ঠিক আছে দিয়ক, আজিলৈ বাই বাই। নেক্সট আকৌ নতুন ভিডিঅ' বনাম। থেংক ইউ। তো গাইজ, কিবা এটা ব্লগ আকাৰে দেখাবলৈ যত্ন কৰিছোঁ, আৰু ভিডিঅ'বোৰ এনেকৈ দি থাকিম। ব্লগ বুলিলেনো কিনো আৰু, এনেকৈ যি টি ভিডিঅ' নহয়, কেতিয়াবা ভাল ভিডিঅ' দিম, কেতিয়াবা এনেকৈ পানী চানী, কেতিয়াবা সমস্যাসমূহৰ ভিডিঅ' দিম। চাই থাকিব, চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কৰি থাকিব কি কৰে, এনেকৈ আগবাঢ়ি গৈ থাকিব লাগিব। আপোনালোকে সহায় কৰিলেহে আগবাঢ়িব পাৰিম। আৰু